নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰমলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা বিশেষ ভিডিও আৰু এই ভিডিওটোৰ দ্বাৰা আপোনালোকৰ কিছুমান ভুল ধাৰণা মই গুচাব বিচাৰিছো আৰু সেই ভুল ধাৰণাটো হ'ল আমাৰ পিৰিয়ডছৰ ওপৰত। মেন্সক লৈ বা পিৰিয়ডছক লৈ আমাৰ সমাজখনত বহু মানুহৰ মনত বিভিন্ন ধৰণৰ ভুল ধাৰণাই আবৰি আছে আৰু যাৰ কাৰণে আজি মই এই ভিডিওটোৰ জৰিয়তে সেই ভুল ধাৰণাবোৰ যাতে অলপ হলেও আঁতৰাব পাৰো তাৰ বাবে এটা সৰু প্ৰচেষ্টা চলাইছো। আৰু প্ৰথম ভুল ধাৰণাটো হ'ল যে ল'ৰা মানুহে মেনচুৰেচনৰ বিষয়ে জানিব নালাগে বা তেওঁলোকক আমি জনাবও নালাগে। আপুনি সন্মতি দিয়ে জানো? এই 2021 চনলৈকেও বহু মানুহৰ এইটো মনত এতিয়াও আছে যে ল'ৰা মানুহে মেনচুৰেচনৰ কথা জানিব নালাগে। আমি এতিয়াও দেখিবলৈ পাওঁ যে যেতিয়া স্কুলত হেল্থ এডুকেশ্যন দিয়া হয় পিৰিয়ডছক লৈ বা মেনচুৰেচনেল সাইকেলক লৈ বা পেডছক লৈ বা তাৰ হাইজিন কণ্ডিশ্যনৰ লৈ পেলাই তেতিয়া কেতিয়াও ল'ৰাখিনি ইনক্লুড নকৰে, অকল ছোৱালীখিনিকে হেল্থ এডুকেশ্যন দিয়া হয়। কিন্তু কিয়? এইটো এটা আমাৰ ভুল ধাৰণা যে মেন্সৰ বিষয়ে অকল ছোৱালীয়ে জানিব লাগে, কিন্তু নহয়, মেন্সৰ বিষয়ে ল'ৰাইও জানিব লাগে। ল'ৰা এই কাৰণে জানিব লাগে যে তেওঁলোকৰ ঘৰত থকা যিখিনি নাৰী, তেওঁলোকৰ মাক হওক, ভনীয়েক হওক, বান্ধৱী হওক, যোনেই নহওক, তেওঁলোকে যাতে সেই মহিলাখিনিক সন্মানৰ চকুই দি চায় আৰু সেই মহিলাখিনিৰ যিখিনি সন্তান জন্ম দিয়া ক্ষমতা, সেই সন্তান জন্ম দিয়া ক্ষমতাখিনিক যাতে তেওঁলোকে ৰেছপেক্ট কৰে। সেইকাৰণে ল'ৰা হওক ছোৱালী হওক মেনচুৰেচনৰ বিষয়ে জনাটো বা পিৰিয়ডছৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন আৰু হেল্থ এডুকেশ্যন অকল ছোৱালীয়ে নহয় ল'ৰাকো দিব লাগে। আৰু এতিয়া মেন্সৰ বিষয়ে থকা 2 নম্বৰ ধাৰণাটো হ'ল যে পিৰিয়ডছটো এটা লাজৰ কথা, কিন্তু আমি এতিয়া সন্মতি দিব নোৱাৰোঁ কাৰণ এইটোক নৰ্মেলাইজ কৰাটো আমাৰ বাবে খুবেই প্ৰয়োজন। আমাৰ সমাজখনত এতিয়াও আমি যেতিয়া পেডছ কিনিবলৈ যাওঁ পেপাৰ এখনত মেৰিয়াই বা কলা পলিথিন এটাত মেৰিয়াই পেলাই আজিও দিয়া হয়, কিন্তু সেইখিনি বস্তু আমি এতিয়া আঁতৰাব হ'ল। এইটো আমি সদায় মনত ৰাখিব লাগিব যে পিৰিয়ডছটো এটা লাজৰ কথা নহয়, এইটো এটা আমাৰ ব্লেছিং হয়, আমাৰ এটা আশীৰ্বাদ হয় ভগৱানৰ, য'ত মহিলা এগৰাকীৰ ক্ষমতা থাকে এটা সন্তান জন্ম দিয়া। তো সেইটো কাৰণে আপুনি সেইটোক লৈ কেতিয়াও লাজ কৰিব নালাগে। সেইটো আপোনাৰ উইকনেছ নহয়, সেইটো আপোনাৰ ষ্ট্ৰেংথ হয়। এইটো মেন্সৰ বা পিৰিয়ডছৰ যিটো অভিজ্ঞতা সেইটো সকলোৰে মাক ভনীয়েক হওক, বান্ধৱী হওক, যোনেই নহওক কিয় ঘৰৰ সকলোৱে সেই অভিজ্ঞতাটো পাৰ কৰি আহিছে আৰু সেইটোৰ বিষয়ে আলোচনা কৰা বা কিবা ডিছকাশ্যনত বহাটো কোনো লাজৰ কথা নহয়। আৰু সেই বস্তুটো নৰ্মেলাইজত আনিবৰ কাৰণে আমি সমাজখনে সহায় কৰিব লাগিব। আৰু তৃতীয়টো ভুল ধাৰণা হ'ল যে পিৰিয়ডছ সদায় টাইমতে হ'ব লাগিব। যদি আপোনাৰ এইটো মাহৰ 10 তাৰিখে পিৰিয়ডছ হৈছিলে আকৌ নেক্সট মাহৰ 10 তাৰিখে পিৰিয়ডছ হ'ব বুলি আপুনি কেতিয়াও নাভাবিব, কাৰণ ঘৰুৱা কিছুমান ষ্ট্ৰেছৰ কাৰণে বা কিছুমান বেলেগ পৰিস্থিতিৰ বাবে বা বতৰ সলনি হোৱাৰ বাবে বা কিছুমান ধৰক কোনোবাই যদি সাইকিয়াট্ৰিক মেডিচিনছ লৈ আছে বা আন কোনোবা মেডিচিন লৈ আছে, সেই মেডিচিনবোৰৰ ইফেক্টৰ কাৰণেও তেওঁলোকৰ পিৰিয়ডছটো কেতিয়াবা ডিলে হ'ব পাৰে, দেৰি হ'ব পাৰে, নহলে বা কেতিয়াবা আগুৱাইও যাব পাৰে। তো সেইটো কাৰণে আমি কেতিয়াও ভাবিব নালাগে যে পিৰিয়ডছটো সদায় একেবাৰে সময়তে হ'ব, কেতিয়াবা ইফাল সিফাল হ'ব পাৰে। আৰু যদি কেতিয়াবা বেছি দেৰি হয় বা বহুত সোনকালে হয় বা ফ্ৰিকুৱেঞ্চিটো বহুত বেছি হয়, তেতিয়া আপুনি হয়তো গাইনকলজিষ্টক কনচাল্ট কৰিব লাগিব পাৰে। কিন্তু সাধাৰণতে যদি কেতিয়াবা অলপ দেৰি হৈছে বা অলপ সোনকাল হৈছে, সেইটোৰ বাবে আপুনি এইটো মনত ভুল ধাৰণা ৰাখিব নালাগে যে আপোনাৰ কিবা বিপদ হৈছে। তো আপোনালোকে সদায় মনত ৰাখিব যে পিৰিয়ডছ টাইমত নহ'বও পাৰে কেতিয়াবা, কিন্তু কেতিয়াবা ষ্ট্ৰেছৰ কাৰণে বা কিবা মেডিচিনৰ ইফেক্টৰ কাৰণে সেই বস্তুখিনি আপুনি ফেচ কৰিব পাৰে। আৰু আমাৰ 4 নম্বৰ ভুল ধাৰণাটো হ'ল যে পিৰিয়ডছত যদি পেট বিষায় তাৰ মানে তোমাৰ কিবা প্ৰব্লেম আছে। হয়, আমি এতিয়াও 2021 চনতো বহুত মানুহে বিশ্বাস কৰে যে পিৰিয়ডছত যদি পেইন হয় তাৰ মানে ছোৱালীজনী সন্তান জন্ম দিব পৰা ক্ষমতা নাই। এইখিনি এতিয়ালৈকে মানুহে বিশ্বাস কৰে আৰু পিৰিয়ডছত পেট বিষোৱাটো কোনো ডাঙৰ কথা নহয়, সেইটো এটা সম্পূৰ্ণ নৰ্মেল কথা। আৰু কিছুমান প্ৰাইভেট এজেন্সি, কিছুমান প্ৰাইভেট সেক্টৰত আজিকালি ডিছমেনৰিয়া লিভো দিয়া হয়। ডিছমেনৰিয়া মানে যিটো মেডিকেল টাৰ্ম ইউজ কৰা হয়, তাৰ মানে যেতিয়া পিৰিয়ডছৰ সময়ত কোনোবাৰ পেট বিষায় সেইটো আমি ডিছমেনৰিয়া বুলি কওঁ, সেই বিষটো ডিছমেনৰিয়া বুলি কোৱা হয়। আৰু তাৰ কাৰণে কিছুমান প্ৰাইভেট এজেন্সিত
বন্ধও দিয়া হয় এদিনৰ কাৰণে আৰু সেইটো সম্পূৰ্ণ এটা নৰ্মেল প্ৰচেছ আৰু যাৰ কাৰণে কোনো লাজ কৰিবলগীয়া কথা নাই আৰু হয় কেতিয়াবা দেখিবলৈ পোৱা যায় যে কিছুমান ছোৱালীৰ ক্ষেত্ৰত বেছি পেট বিষায় কিছুমান ছোৱালীৰ ক্ষেত্ৰত কম পেট বিষায় কিন্তু আপুনি ঘৰৰ মানুহ হিচাপে এইখিনি সদায় মনত ৰাখিব যে তেওঁলোকক সেইখিনি সময়ত অলপমান এক্সট্ৰা কেয়াৰৰ প্ৰয়োজন হয় মানসিকভাৱে আপোনালোকে তেওঁলোকক যাতে ছাপোৰ্ট দিয়ে সেইখিনি সময়ত আৰু তেওঁলোকক যাতে আপোনালোকে এইখিনি কথা জনায় যে এইটো তেওঁলোকৰ কোনো লাজ কৰিবলগীয়া বা কোনো উইকনেছ নহয় তেওঁলোকৰ এইটো এটা সম্পূৰ্ণ নৰ্মেল প্ৰচেছ আৰু সেইখিনি একচেপ্ট কৰাবলৈ আপোনালোকে অলপমান সহায় কৰি দিলে ভাল মেনষ্ট্ৰুৱেশ্যনৰ বিষৰ কাৰণেও কিছুমান বহুত মেডিচিন পোৱা যায় যেটো আপোনালোকে গাইনকলজিষ্টক কনসাল্ট কৰি আপোনালোকে ল'ব পাৰে যদি অতিমাত্ৰা বিষ হয় তাৰ বাবেও বহুতো মেডিচিন পোৱা যায় আৰু সেইবোৰ মেডিচিনৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো বুজাব লাগিব যে পেডছ চেঞ্জ কৰা বা হাইজিন মেইনটেইন কৰা সেইখিনি সময়ত কিমান প্ৰয়োজন বা পেডছবোৰ ইউজ কৰা পেডছবোৰ ডিসপোজ কৰাটো কিমান প্ৰয়োজন কেনেকৈ ডিসপোজ কৰিব লাগে সেই বস্তুবোৰ আপোনালোকে শিকোৱাটো খুবেই প্ৰয়োজন আৰু সেইবোৰ কোনো লাজৰ কথা নহয় ডিসকাস কৰি পেলাই আপোনালোকে মানুহখিনিক স্বাস্থ্য সম্পৰ্কীয় শিক্ষা দিয়াটো আজিকালিৰ সমাজত এটা এক গুৰুত্বপূৰ্ণ কথা আৰু শেষৰ ভুল ধাৰণাটো হ'ল যে পিৰিয়ডছৰ সময়ত এক্সাৰসাইজ কৰিব নালাগে সেইটো সম্পূৰ্ণ এটা ভুল ধাৰণা কাৰণ যদিহে আপোনাৰ কোনো আন্ডাৰলাইং ডিজিজ নাই বা কোনো বেমাৰ নাই তেন্তে আপুনি কমপ্লিটলি সেফ যে আপুনি এক্সাৰসাইজ কৰিব পাৰে সো এইখিনি আছিল আজিৰ ভিডিওটো যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ